পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাৰোগাঁৱৰ নিবাসী ছাৰ ইক্ৰাম ছাৰ পত্নী বাছাপি বেবীয়ে বিগত এটা বছৰ ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। সেয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে স্থানীয় চৰকাৰক সহায়ৰ বাবে অনুৰোধ কৰে বাছাপি বেবীয়ে। পৰিষদীয় সমষ্টিৰ কয়লামাটি বাপ্তিষ্ট চাৰ্চ মণ্ডলীত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে দেওবাৰে ইষ্টাৰ চানডে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰে। পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি চকীহলা সমষ্টিত যোৱা 2020 বৰ্ষত আৰম্ভ কৰা ৰাজপথ দলং আদিৰ নিৰ্মাণ কাৰ্য আধৰুৱা হৈ থকাৰ ফলত অতি শীঘ্ৰে সম্পূৰ্ণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে দিলীপ এমএচি পবিত্ৰ ৰম্পীয়ে। দেওবাৰে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি ৰংখাং পৰিষদীয় সমষ্টিৰ টেংকেৰালংছ বাপ্তিষ্ট চাৰ্চ আৰু নিলি পৰিষদীয় সমষ্টিৰ ৰিচমিলি বাপ্তিষ্ট চাৰ্চত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰে ইষ্টাৰ চানডে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জিৰং পিপি। বিথুংৰেংথামা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাৰোগাঁৱৰ নিবাসী ছাৰ ইক্ৰাম ছাৰ পত্নী বাছাপি বেবীয়ে বিগত এটা বছৰ ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। সেয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে স্থানীয় চৰকাৰক সহায়ৰ বাবে অনুৰোধ কৰে বাছাপি বেবীয়ে। বিথুংৰেংথামা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাৰোগাঁৱৰ নিবাসী ছাৰ ইক্ৰাম ছাৰ পত্নী বাছাপি বেবী বিগত এটা বছৰ ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন নোহোৱাত ৰোগী বাছাপি বেবীয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে স্থানীয় চৰকাৰক সহায়ৰ বাবে অনুৰোধ কৰে। নিলি পৰিষদীয় সমষ্টিৰ কয়লামাটি বাপ্তিষ্ট চাৰ্চ মণ্ডলীত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে দেওবাৰে ইষ্টাৰ চানডে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰে। বিভিন্ন প্ৰান্তৰ লগতে নিলি পৰিষদীয় সমষ্টিৰ কয়লামাটি বাপ্তিষ্ট চাৰ্চ মণ্ডলীত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে দেওবাৰে ইষ্টাৰ চানডে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰে। কয়লামাটি বাপ্তিষ্ট চাৰ্চ মণ্ডলীৰ পাষ্টৰ সিং তেৰণে আধৰা উক্ত সভাত ৰাতুল তেৰণৰ লগতে বহুতো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল উপস্থিত থাকে। দেওবাৰৰ উক্ত সভাত কেৰকাৰ চৰিছ অকৰজাং ইউথ উদ্যোগত গীত নৃত্য আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটি অনুষ্ঠিত কৰে। নিলিবৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন নিউজ.News কাৰ্বি আংলং। নিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি চকীহলা সমষ্টিত যোৱা 2020 বৰ্ষত আৰম্ভ কৰা ৰাজপথ দলং আদিৰ নিৰ্মাণ কাৰ্য আধৰুৱা হৈ থকাৰ ফলত অতি শীঘ্ৰে সম্পূৰ্ণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে দিলীপ এমএচি পবিত্ৰ ৰম্পীয়ে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি চকীহলা সমষ্টিৰ যোৱা 2020 বৰ্ষৰে পৰা আৰম্ভ কৰা ৰাজপথ দলং আদিৰ নিৰ্মাণ কাৰ্য আধৰুৱা হৈ থকাৰ বাবে অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি দিব বুলি অঞ্চলবাসীক প্ৰতিশ্ৰুতি দিয়ে নিলিপ সমষ্টিৰ বিধায়ক পবিত্ৰ ৰংপীয়ে। নিলিবৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন নিউজ.News কাৰ্বি আংলং। BBDC road lagi atu abe Sanglanghat bridge span dak kilometer am kilometer hampir do dan naso towar idum penting opravi fungsi kontraktor mendamping karlo dan non niltum teklong lo dan kontraktor ditami dudi sanksi dan langli lembom lo dan naso towar Prabjin Bank petangi fungsi itu kontraktor fungsi pikat pon lo lapan itu kami pakai kami langkom lo lapan itu bridge sini tu kalau mata bridge kami so bridge ta peningang bong before April positum pulo kontraktor pen dak kilo dan before April so bridge kami petangi itu kontraktor pun pikat pon lo দেওবাৰে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি ৰংখাং পৰিষদীয় সমষ্টিৰ টেংকেৰালংছ বাপ্তিষ্ট চাৰ্চ আৰু নিলি পৰিষদীয় সমষ্টিৰ ৰিচমিলি বাপ্তিষ্ট চাৰ্চত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰে ইষ্টাৰ চানডে।
কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰাৰ দৰে ৰংখাং পৰিষদীয় সমষ্টিৰ টেংকেৰালাংছ বাপ্টিষ্ট চাৰ্চ আৰু নীলি পৰিষদীয় সমষ্টিৰ ৰিচমিলি বাপ্টিষ্ট চাৰ্চত দেওবাৰে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপিত কৰে ইষ্টাৰ ছানডে। দেওবাৰৰ উক্ত অনুষ্ঠানটি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ লগতে বহুতো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল উপস্থিত থাকে। ডংকামুকামৰ পৰা ৰবিনসন ৰংপি আৰু নীলিবৰ পৰা অনিলসন ৰংফাৰৰ প্ৰতিবেদন নিউজ.4 কাৰ্বি আংলং। Lapen alam ni puthot itu mukhan ikan thum tuji phansi alam ni puthot bang tuji labang solam ke itu asoro si labang solam ke toplo kasi alam ni mithang mata kiti pen kitur bang aposi iri kiti dana tu mukhan same alam ni puthot itu mukhan intro tuji labang so ani kite itu mukhan ipidango lake nonili rank at una hotame labang so ani kite mukhan pilo je ili morisi teaches dame more iti bana poito mako আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব নিউজ.4 কাৰ্বি আংলং।